এই কেতিয়া পৰ্যন্ত লুকাই ৰাখিবি নীলা ক'বলৈ যা নহ'লে ময়ে ক'বলৈ যাওঁ তই ক'লে তাৰ মূল লাহে লাহে ওলাব আৰু যদি মই কওঁ সি অনুভৱ কৰিব এইটোকে কিয় কাগজত মৌখিক ভাষা নাই নেকি ব'লা এতিয়া তই ভয় খাইছ নি নীলা যদি তোৰ কথাটো অভিয়ে নুবুজে অভিয়ে মোক বুজে নে নুবুজে মই জানিব খোজোঁ কিয়নো কিছুমান অনুভৱ সময়ৰ আগত ক'ব নালাগে এই মৌনতে মোৰ ভাষা উতৃষা তই চাবি তেওঁ এদিন শুনিব ভয় হ'ল মাথো সেই নীৰৱতাবোৰক হেৰুৱা য'ত মোৰ সকলো শব্দ থিয় থাকে তই আজিও সাজু নহ'লি নীলা মই তেওঁৰ ওচৰলৈ যাওঁ মৌনতাৰ এইখিনিও বেছি হয় কেতিয়াবা চকু খুলি চাওঁনে নতুবা এই মৌন উপস্থিতি ৰখা যাওক মৌনতা মানে শুনা নোখোজা নহয় কেতিয়াবা কেতিয়াবা সৰ্বশব্দৰ মাজতো এটি শব্দহীন বাক্যই যথেষ্ট হয় তই আজিও মৌনতাৰ দৰে অলপ অলপকৈ নিকট হ'ব খোজা শব্দ যিটো শুদ্ধ মাত্ৰাই মনেৰে অনুভৱ কৰিব পৰা যায় এয়াই শেষ নতুন আৰম্ভণি যদি তই ইচ্ছা কৰ এই কাগজবোৰত কিমান যে শব্দ লুকাই থাকে জানিছ নীলা কেতিয়াবা চুপ থাকিবলৈ তয়ো ময়ো এটাই শব্দ কাৰণ তুমি তোমাৰ নীৰৱতাৰে মোৰ সকলো সঁচা কথা কৈ দিছা এয়াই শেষ কাগজ তই যদি বুজিছ মোৰ আৰু ক'বলগীয়া নাই কথা ক'ব নোৱাৰিলেও অনুভৱৰ ভাষা থাকে আৰু সেই ভাষা মই কেতিয়াও জনাব নোৱাৰিলোঁ